এয়া ছোৱালীহঁত যাবলৈ ওলাইছে, মামাৰ ঘৰলৈ যায়। নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। ৰাতিপুৱাৰ পৰা বুলি একদম ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু দিয়া কি হ'ল জানেনে, মোৰ সময়ৰ অভাৱৰ বাবে নিজে অকণমান কামত ব্যস্ত আছিলোঁ, গতিকে ভিডিঅ'টো এডিট কৰি আপোনালোকৰ সন্মুখলৈ সোনকালে মই আগবঢ়াবই নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। এতিয়া পলমে হ'ল, তেতিয়াও ভিডিঅ'টো যিহেতুকে আজিৰ দিনটোৰে হয়, ভাবিলোঁ আজিৰ দিনটোতে মই আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। এয়া এতিয়া ভাইটি দেখিছেনে, ৰাতিপুৱা গা চা ধুই মেলি উঠি ধুনীয়াকৈ আজৰি হৈ কাম বন কৰি মেলি এতিয়া লৈছোঁ এয়া ভাইটিক ৰাখি বান্ধিবৰ কাৰণে। আৰু সকলোকে মোৰ ফালৰ পৰা ৰাখি বন্ধনৰ সকলোকে শুভকামনা জনালোঁ। সদায় ভালে কুশলে থাকক ভাইটি ভণ্টি, বা যিটো মধুৰ এটা সম্পৰ্ক হয় সেইটো সদায় দিনে গঢ়ি উঠক, ভালে কুশলে দিনবোৰ সকলোৰে পাৰ হওক, তাৰে কামনা কৰিলোঁ। আৰু এইফালে দেখিছেনে আমাৰ ছোৱালী, মই ৰাখি বান্ধিবলৈ লৈছোঁ থালিখন যে, তাইকো লাগে চকলেট খাই পিনে তাই দুষ্টামি কৰি আছে, তাইকো লাগে মানে কি টকটকি। বোলে আহি আছোঁ এতিয়া ঘৰত, হৈ গ'ল ৰাখি বান্ধি, ভাইটিক ৰাখি বান্ধি আহিছোঁ এতিয়া খুৰাহঁতৰ ঘৰলৈ আহিছোঁ। খুৰাহঁতৰ ঘৰতো যিহেতুকে দুটা ভাইটি আছে, এতিয়া সিহঁতক ৰাখি বান্ধি লওঁ। পূৰা থাল চাল একদম লৈ আহিছোঁ, ঢাকি আনিছোঁ। এয়া খুৰীহঁতৰ ঘৰলৈ আহিলোঁ, এয়া খুৰীৰ সৰুটো ল'ৰা হয়, ভাইটিক মই ৰাখি বান্ধিলোঁ। কিন্তু কি হ'ল জানেনে, খুৰীক ধুনীয়াকৈ দিলোঁ মই ভিডিঅ'টো কৰিবলৈ, খুৰীয়ে ভিডিঅ' মানে পূৰা ধুনীয়া মোক ভিডিঅ' বনাই দিলে, দেখিছেনে বাৰু গাইছ। এতিয়া ভাইটিক বান্ধি হৈ গ'ল। আৰু এটা ভাইটি মানে আমাৰ একদম ৰাতিপুৱা বহুত সোনকালে উঠিলে, কিন্তু তাৰ গায়ে ধুই হোৱা নাই এতিয়ালৈকে, সেইটো কাৰণে সৰু ভাইটিক বান্ধিলোঁ। এতিয়া ডাঙৰ ভাইটিৰ কাৰণে ৰখি আছোঁ, গা ধুই আছে। তাৰপাছত হৈ গ'ল ৰাখি বন্ধা। এতিয়া ভাইটি এজন কামলৈ গ'ল, এজনে ভাত খাই আছে। এতিয়া যাওঁ ঘৰলৈ, বাকী চাহ তাহ খাই তামোল খাই আহিছোঁ, বহিলোঁ অকণমান দেৰি কথা চথা পাতিলোঁ। এতিয়া বাকী ঘৰলৈ গৈ আছোঁ। আৰু আপোনালোকে কি কৰি আছে কোনে কোনে, এয়া দেখিছেনে আমাৰ এইফালে পৰিৱেশ ইমান ধুনীয়া, পূৰা বোকা ৰুই থৈ দিয়া আছে, বোকা ৰোৱা হৈ গ'ল। আৰু এইকেইদিন আজি ভিডিঅ'টো ইমানেই আছিলে, পৰি ভিডিঅ'টো আছে চাই অলপ কেনেকুৱা অলপ। পালে জনাবলৈ নাপাহৰিব, যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি